হাই হেল্ল' নমস্কাৰ মোবাইলটো মানে মই আপোনাক কি বুলি ক'ম পথালিকৈ লৈছোঁ মোৰ অভ্যাস নাই এনেকৈ লৈ কেমেৰা সন্মুখত কথা কোৱা দীঘলীয়াকৈ কৰি থকা হয় আজি পথালিকৈ লৈছোঁ গতিকে উল্টা পুল্টা হ'ব পাৰে এইজনী মানুহজনী কি বনাই আছা কাটি আছা কি কাটি আছা অঁ গতিকে নাজানো কেনেকুৱা ধৰণৰ কি হয় এনেকৈ আৰম্ভ কৰিছোঁ সদ্যহতে আমি ঘৰৰ পিছফালে থাকোঁ পিছফালৰ বাৰাণ্ডাখনতেই আমাৰ সকলো কাম কাজবিলাক হয় ঘৰৰ খুব ধুনীয়া বতাহ মাৰি আছে যদিও বতৰটো ফৰকাল ৰ'দ কিন্তু ধুনীয়া বতাহ একদম ধুনীয়া বতাহ বুলি ক'লে অলপ বেছিয়ে বতাহ দি আছে যদি বেকগ্ৰাউণ্ডত আপোনালোকে শব্দবিলাক শুনিব দেখিছেনে এইফালে কেনেকুৱা ধৰণৰ গোটেই তামোল গছ হালি আছে একদম দেখিছে পৰিৱেশ গতিকে এনেই ভিডিঅ'টো মন গ'ল আৰম্ভ কৰিলোঁ কোনো ধৰণৰ একো বিশেষ নাই ভিডিঅ'টোত এনেই ঘৰুৱা পৰিৱেশ এটা আপোনালোকক দেখাওঁ মন গ'ল দুপৰীয়া গতিকে যদি ভাল পাইছে ভিডিঅ'টো অকণমান আগবঢ়াই দিব সোঁফালে সেইজনী মানুহজনীয়ে দুপৰীয়া সাজৰ বাবে যা যোগাৰ কৰি আছে দেখাম দিয়ক অকণমান গৰমত কিমান কষ্টকৰ মাইকী মানুহে খানা বনোৱাটো হয়নে ডিম আৰু আলু বইল কৰি ফ্ৰাই কৰি ল'লোঁ ধুনীয়াকৈ আৰু আপোনালোকে কেনেকৈ বনাই নাজানো নিজৰ লগত বনাইছোঁ চাওঁ দিনকেইটা চাওঁ ডিম দিয়া তিনিটা তুমি বনাই থকা ধুনীয়াকৈ মই গৰু ওচৰৰ পৰা আহোঁ পানী অকণ খুৱাই তাৰপিছত ধুনীয়াকৈ ভাত খাম ভাত খাই দোকানলৈ যাম দেই ঠিক আছে আপোনালোকে চাই থাকিব বেছি দীঘল নহয় আৰু অকণমান আছে দুপৰীয়া ভাত সাজ খাওঁ হ'ল বনোৱা গতিকে খাই লৈ যাওঁ দোকানলৈ আকৌ বাবাক মানে পিতাজীক ঘৰলৈ পঠাই দিওঁ মই দোকানত থাকোঁ দুপৰীয়া ভাগত আহি পালোঁ দোকান এতিয়া দুপৰীয়া ভাগত মই থাকিম যদিহে ভাল পাইছে ভিডিঅ'টো চাই অকণমান মৰম দিব এটা নেক্সট ভিডিঅ'ত পোৱাৰ আশাৰে আজিলৈ বাই